हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো আলু কচুৰ এটা টেস্টি ৰেচিপি। প্ৰথমতে আলু কচুটো এনেকৈ কাটি লব। আপোনালোকে যিকোনো শেপত কাটিব পাৰে নিজৰ পছন্দ অনুযায়ী। মই এনেকৈ কাটিলো। এতিয়া কাটি লোৱা কচুখিনি প্ৰথমতে বইল কৰি ল'ব লাগিব। এয়া মই ভালকৈ ধুই লৈছো। এতিয়া গেছত পাতি দিছো। এয়া আমাৰ কচুখিনি প্ৰায় সিজা হৈয়ে গৈছে। সম্পূৰ্ণকৈ সিজাব নালাগে, প্ৰায় 90% মান সিজালে হৈ গ'ল। এতিয়া মই কেৰাহীত অলপমান তেল দি লৈছো। তাতে পাঁচফোৰণ, জিৰা, এটা শুকান জলকীয়া আৰু অলপমান নহৰু থেতেলিয়াই লৈছো। এতিয়া নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে অলপ সময় ভাজিম। তাতে মই এতিয়া হালধি অলপ দিছো। এতিয়া মই ইয়াতে সিজাই লোৱা আলু কচুখিনি দি দিছো। মোৰ অলপমান পানী পৰি গ'ল, আপোনালোকে ভালদৰে টুকি লৈ দিব। এতিয়া মই পানীখিনি শুকোৱালৈকে এইখিনি এনেদৰে ভাজি থাকিম। এতিয়া মই ইয়াত অলপমান নিমখ দিছো, অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, এইটো অপচনেল হয়, অলপমান গৰম মছলা দি দিছো। এতিয়া গোটেইখিনি মিক্স কৰি ভালদৰে ভাজি থাকিম। এয়া মোৰ হৈয়ে গ'ল। একেবাৰে শেষত মই অলপমান তিলৰ গুড়া ব্যৱহাৰ কৰিছো। এতিয়া এয়া চাওক মোৰ কচুৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি এটা পাত্ৰত নমাই লৈছো। গোটেইখিনি এনেদৰে উলিয়াই ললো। উলিয়াই লোৱাৰ পাছত এতিয়া মই লাষ্ট এটা বস্তু দিম, এইটো হৈছে নেমু অলপমান ওপৰতে ছেটিয়াই দিছো। নেমুটো ছেটিয়াই তেনেকৈ দি দিলে খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে এটা ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।